যোৱাকালি মাজনিশা প্ৰায় 1 বজাত তিনিচুকীয়াৰ হিজুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত মছজিদপট্টিত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি অগ্নিকাণ্ডটোত 40ৰো অধিক বাসগৃহ জুইত জাহ যায়। ৰন্ধন গেছৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এই ভয়াৱহ ঘটনা। অগ্নিকাণ্ডৰ ফলত কেইবাখনো দুচকীয়া বাহনৰ লগতে বহু লক্ষাধিক সা সম্পত্তি জুইত জাহ যায়। অৱশ্যে স্থানীয় ৰাইজ তথা ৱাৰ্ড কমিছনাৰে আজি পুৱাৰ পৰা ভুক্তভোগী ৰাইজৰ সহায়াৰ্থে জিৰণি ল'বলৈ অস্থায়ী আস্থানৰ ব্যৱস্থা কৰাৰ লগতে সৰ্বশান্ত হোৱা লোকসকলৰ বাবে খাদ্য ৰন্ধনৰ লগতে কিছু পৰিমাণে বস্ত্ৰৰ যোগাৰ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হ'ল। ৱাৰ্ড কমিছনাৰ তৰুণ প্ৰতাপ সিঙৰ লগতে স্থানীয় ৰাইজৰ এই নিস্বাৰ্থ সহায়ৰ বাবে ভুক্তভোগী পৰিয়ালে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। কথাটো এনেকুৱা হ'ল, কালি নিশা প্ৰায় 12টা 30-35 বজাত আমাৰ ইয়াত অগ্নিকাণ্ড এটা হ'ল। কি ধৰণৰ হ'ল সেইটো নাজানো, কিন্তু ইয়াত দেখিছোঁ আচৰিত মানে দুখৰ বিষয় এইটো, যিটো আমাৰ ACB যিটো মানে ইলেক্ট্ৰিকৰ যিটো ডিপাৰ্টমেণ্ট আছে, আমি ইয়াৰ পৰা ফোন কৰা গৈছে, কোনো ফোন ধৰা নাই। প্ৰায় 1-1.5 ঘণ্টাৰ পিছত লাইনটো কাটিছে সিহঁতি। এইটো বৰ দুৰ্ভাগ্যজনক কথা হয়। তাৰমানে এটা আমি টাউনৰ মাজমজিয়াত 15 নম্বৰ অৱস্থিত, তিনিচুকীয়া নগৰখনৰ আমাৰ মাজত, মানে এই আমাৰ নগৰৰ মাজত আমি গাঁৱত থকা এটা অনুভৱ কৰিলোঁ। এটা গাঁও আছে, গাড়ী নোসোমাই, অমুক তমুক। ইয়াৰ পৰা কেই কিলোমিটাৰমান দূৰত ফায়াৰ ব্ৰিগেডটো আছে, এই ঘৰকেইটা পিছফালে। সিহঁতিও আহিছে দেৰিকৈ। তাৰপিছত প্ৰথম যিটো পানী গাড়ী আহিলে সেইটো শেষ হৈ গ'ল। তাৰপিছত এইটো মানে জুই বহুত ডাঙৰকৈ লাগি গ'ল। তাৰপিছত পাৰ হাউচৰ লাইনটো কটা নাই, মানুহে ভয় খাইছে, একো সঁহাৰি পোৱা নাই। তাৰপিছত কোনো মানুহ নাই, মানে কোনো না পুলিচ আহিছে না কি, যে জুই লগাৰ পিছত কিন্তু সকলো আহিছে। এতিয়া কথাটো হ'ল, ইয়াত প্ৰায় 111জন মানুহ, প্ৰায় 39টা মানে ঘৰ পৰিয়াল, 39টা ঘৰ, 7টা ঘৰৰ মালিক, ইমানখিনি মানুহ ডেমেজ হৈছে। আৰু চবতকৈ ডাঙৰ কথা, মানুহে ঘৰত কাম কৰা মানুহ, কোনোবাই দুখীয়া মানুহ, কোনোবাই হাট বজাৰ কৰে, এতিয়া পূজাৰ ছিজন, সকলো মানুহে জ্বলি ভস্ম হৈ গ'ল, একদম দুখীয়া পৰ্যায়ৰ মানুহ। তো চৰকাৰৰ আৰু প্ৰশাসনৰ পৰা এই অনুৰোধ, যাতে পৰ্যাপ্ত যিখিনি চৰকাৰী যিখিনি সাহায্যৰ ব্যৱস্থা এইখিনি যাতে দিয়ে। আৰু ইয়াত আমাৰ পৌৰ সদস্যজনো আহিছে। আমাৰ এতিয়া খোৱা বোৱা, এতিয়া দুখীয়া মানুহ ৰাইজ, আমি ৰাইজৰ পৰা কিছুমান শাক পাচলি চব্জি এনেকৈ লৈ কিবা খোৱাৰ এটা ব্যৱস্থা কৰিছোঁ। এইটো যাতে তাহাঁতি মানে ভোকো লাগিছে, ৰাতিপুৱা একো খোৱা নাই, পানী চানী পৰ্যন্ত নাই, আমি পানীও ব্যৱস্থা কৰিছোঁ। আৰু ৱাৰ্ড কমিছনাৰে আহিছে, আমাৰ লগত লাগি দিছে, যিটো সঁচা কথা। আৰু কিছুমান আমি বাতৰিত দেখিব পাইছোঁ বা কোৱা শুনিছোঁ, এতিয়া মইতো দেখা নাই, ৱাৰ্ড কমিছনাৰ নাই, অমুক নাই, তমুক নাই, এইবিলাক ৰাজনীতি কৰি লাভ নাই। ৱাৰ্ড কমিছনাৰটো আমাৰ ইয়াত আমাৰ লগত খানা বনাই আছে, ঠিক আছে, খানা বনাই আছে। এতিয়া তাৰপিছত আমি ৱাৰ্ড কমিছনাৰক ক'লোঁ, এতিয়া বিধায়ক বা আমাৰ অসম চৰকাৰৰ কেবিনেট পৰ্যায়ৰ যিজন মন্ত্ৰী, তেখেত কালি আহিব, তেখেতক আমি জনাম যে দুখীয়া পৰিয়ালৰ যিখিনি চৰকাৰৰ ফালৰ পৰা দিয়াৰ ব্যৱস্থা কৰক অতি সোনকালে। আৰু চিগিলে যেনেকৈ অনুদান দি দিয়ে, একদম দুখীয়া পৰ্যায়ৰ মানুহ, এইখিনি মানে চৰকাৰক আৰু প্ৰশাসনক অনুৰোধ যাতে এইখিনি পায়। এয়াই আৰু कि कल रात को ऐसा घटना हुआ हमारे यहाँ पे, बहुत ही घर ग्रस्त यहाँ पे अफेक्टेड हुआ है। मेरे पूरा जानकारी हिसाब निकालने के से मालूम चला 111 मेंबर, 39 फैमिली मेंबर और 7 मालिक का घर है, बाकी सब रेंटेड हाउस था। 39 मेंबर है, उसमें सारा डिटेल निकाल के मंडल ऑफिस से भी बुलाया गया था आदमी, उन लोग भी अपना डिटेल ले गया। सरकार की तरफ से जो भी सुविधा दिया जाना चाहिए वो तत्काल अभी आ रहा है। हमारे तरफ से भी जो किया जा सकता है कर रहे हैं। खाना का व्यवस्था और पूरा मोहल्ला का आदमी लोग साथ दे के हम लोग अभी खाना होने का व्यवस्था कर रहे हैं, रात को रहने का व्यवस्था जो भी इमरजेंसी जो भी सुविधा चाहिए वो हम लोग कर रहे हैं। अभी जितना जल्दी हो सके वो कर रहे हैं हम लोग। और क्या सहायता प्रदान कर सकते हैं आप अपने तरफ से, क्या सोच रहे हैं? हमारे तरफ से जैसे कि सरकार की तरफ से मंत्री जी से भी बात हुई है, मंत्री जी भी अपने तरफ से पूरे कांटेक्ट में है, वो तो यहाँ है नहीं फिलहाल,
ठीक है, वो भी आ जाएंगे, कल आएंगे। सरकार की तरफ से जो भी सुविधा है, जो भी इन लोगों को दिया जाएगा वो जल्द से जल्द इन लोगों को मिले, वही मैं चाहता हूँ, उसी में लगा हुआ हूँ।